Hi guys, welcome back to my YouTube channel. মই যে আপোনালোকক লৈ যাব বিচাৰিছোঁ শিৱসাগৰ জিলাৰ দেশমুখ অঞ্চললৈ তাত আপোনালোকৰ নৈ ঘাট দেখুৱাম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বহুত ইণ্টাৰেষ্টিং হয় যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে সো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা নতুন নতুন ব্লগ দিবলৈ চেষ্টা কৰিম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ইমান গাড়ী মটৰ চলা নাই দুই এখন চলিছে এইফালে চাওক দেখিছেনে ভালকৈ নাজানো বাৰু এইফালে চাওক লকডাউনৰ প্ৰভাৱ বাৰুকৈ পৰিছে ইয়াত বহুত ষ্ট্ৰিক হৈছে দুই এখন বাইক বা গাড়ী চলিছে সো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ গ'ল আমি লকডাউনত ওলাই আহিছোঁ এইটো ভাবিব যে ইহঁতে লকডাউনত ঘূৰি ফুৰিছে বুলি ব্লগ বনাই ঘূৰি ফুৰিছে এনেকুৱা কোনো কথা নহয় মই বিশেষ কামৰ কাৰণে আহিছোঁ আজি ভাবিলোঁ ব্লগ এটাও কৰোঁ কাৰণ বহুত দিন ব্লগ ভিডিঅ' দিব পৰা নাই মোৰ বন্ধু কেইজনমানে ব্লগ কৰি আছে তেওঁলোকৰ ওচৰ পাজৰৰ অঞ্চলত ব্লগ কৰি আছে তো চ' তাৰ পৰা মই কালেক্ট কৰি দি আছোঁ আজি ভাবিলোঁ মই কামত ওলাই আহিছোঁ ভাবিলোঁ এটা ব্লগ দিওঁ বুলি চ' আপোনালোকে ঘৰতে থাকক সুস্থ থাকক আৰু লকডাউনত ওলাই নাহিব আৰু মাস্কখন সদায় পৰিধান কৰিব মই মাস্ক পৰিধান কৰিছোঁ এতিয়া আপোনালোকৰ লগত কথা পাতি আছোঁ কাৰণে মই মাস্কখন সম্পূৰ্ণভাৱে পৰিধান কৰা নাই গতিকে মাস্কখন পৰিধান কৰিব আৰু আপোনালোকে ঘৰত থাকক সুস্থ হৈ থাকক কৰোনানো কোনেনো গাত লৈ যাব বিচাৰিছে নহয় জানো আৰু এইফালে চাওক লকডাউনৰ অলপ প্ৰভাৱ পৰিছে আৰু ট্ৰাক চলিছে बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है আমি আহি পাইছোঁহি গৌৰীসাগৰ দেখিছে অভাৰব্ৰিজো বনাই আছে এবাৰ দেখিছে অভাৰব্ৰিজো বনাই আছে আৰু অলপ দূৰ যাব লাগিব প্ৰায় 3-4 কিলোমিটাৰতকৈ বেছি হ'ব চাগে 6-7 কিলোমিটাৰমান হ'ব মিনিমাম এইফালে চাওক পৰিস্থিতি চাওক লকডাউনৰ প্ৰভাৱ ইয়াতো বাৰুকৈ পৰিছে এয়া চাওক গ'ল ভিডিঅ'টো চাই থাকক বহুত ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো ব্লগটো বহুত ইণ্টাৰেষ্টিং হ'ব চ' স্কিপ নকৰিব সম্পূৰ্ণকৈ চাব গ'ল ফাইনেলি আহি পালোঁহি দিখনৈ পাৰত ইয়াত দেখিছে ৰাস্তাৰ আৰু বানৰ পৰিস্থিতি দেখিছেই বহুত বেয়া হয় আৰু বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় দিখমুখবাসীৰ সমগ্ৰ ৰাইজ গতিকে চৰকাৰক অনুৰোধ যে বাট পথবোৰ সকলো ঠিক কৰিব লাগে আৰু চাওক কেনেকৈ যাতায়াত কৰিবলগীয়া হৈছে চাওক ইয়াত এখন দলঙৰ খুবেই প্ৰয়োজন এয়া চাওক দেখি মোৰ জাগে মায়াবী আশা ৰাতি ৰাতি মোৰে গাৰু শীতানৰ কোমলকৈ আঙুলিৰ সোমাল পৰ বন্ধুসকল আপোনালোকক দিখমুখৰ কিছু দৃশ্য দেখুৱালোঁ এতিয়া বাৰ ঘৰত সোমাম ভাত খাম ঘৰত ভাত খাই ঘৰত যাম চ' চাই থাকক ভিডিঅ' বা ঘৰ পালোঁহি এতিয়া ভাত ৰেডি কৰি থ'বলৈ কৈছোঁ ভাত ৰেডি কৰি থৈছে চ' খাই লওঁগৈ দেই খাই লওঁগৈ ভাত ৰেডি কৰি থৈছে এনে অৰ্ডাৰ দিয়াটো হ'ব নাই ভাত বোলে ৰেডি কৰি থ'বলৈ কৈছোঁ বোলে
কি মানে মানে তাতে ফোন কৰি দিওঁ ন মজাক শুনাই মই ফোন কৰিলোঁ ন ফোন কৰিলোঁ বালে ফোন কৰিলোঁ যে ভাতটো ৰেডি কৰি থবি এতিয়া ভাতটো খাই লওঁ চাই থাকক দেই ভিডিঅ'টো চাই থাকক দাদাকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে মোৰ ভাগৰটো দি অকল ভাতটো খালোঁ এতিয়া আৰু ঘৰত যাব টাইম হৈ গ'ল ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব যেতিয়া মই নতুন ব্লগ ভিডিঅ' দিওঁ আপোনালোকে পোনপ্ৰথমে পায় চ' টিল দেন বাই বাই बहकी सभी जुबां हैं हम हैं हजारों में अब की